Hi viewers. Hello everyone. আজি সানডে গতিকে এনেকুৱা বিশেষ প্ৰগ্ৰাম নাই, সেয়েহে মই আজি আমাৰ এই হৰা তিনিআলি চকত আহিবলৈ আমাৰ ৰেখাক বাৰু মই এতিয়া ৰেখা বুলি কওঁ। তাই যিহেতু মোতকৈ সৰু বয়সত, সেয়েহে মই তাইক ৰেখা বুলি কওঁ। তাইৰ দোকানত আহি পেলাই চাহ খালোঁ আৰু অলপ এনেই বহি আছোঁ আৰু টাইম পাছ কৰি আছোঁ। আৰু তাইৰ দোকানখন বোলে আজি অলপ দেখাই দিওঁ ৰাইজক, মোৰ বন্ধুসকলক, মোৰ ভিউৱাৰ্ছসকলক। তাইৰ কি দোকানত কি আছে আৰু কি মানে দিয়ে, কি পোৱা যায়। তো আপোনালোকে কেতিয়াবা আহিলে তেখেতৰ দোকানত সোমাই পেলাই চাহ খাব পাৰে। সন্ধিয়া সময়ত ধুনীয়া ধুনীয়া আইটেম বনায়, সেইবোৰ আপোনালোকে ভিডিঅ'ত দেখা পাব। তো আপোনালোকে আহিলে খাই যাব আৰু তেখেতৰ দোকানত। তেখেত হ'ল ৰেখা। তেখেতে মানে হেৰি, এইটো কি বুলি কয়, এনেকুৱা এইটো কি দোকান বুলি ক'ম এতিয়া? এইটো চাহৰ দোকান, কি দোকান বুলি ক'ম? এইটো ফাষ্টফুড। হা, আমাৰ ৰেখা মেডামে হেৰি চাহৰ দোকান লগতে ফাষ্টফুডৰ নিচিনাকৈ মানে চপ বনাই সন্ধিয়া সময়ত। পাপৰ আৰু বুট ভাজি, পকৰা, চিকেন চপ, আলু চপ, এনেকুৱা কিবা কিবি বনায় আৰু ইয়াত প্ৰস্তুতি চলাই আছে। এয়া আছে, এয়া বুট আৰু মটৰ তিয়াইটো আছে সন্ধিয়াৰ কাৰণে, আৰু এয়া ৰেডি কৰি আছে। এইটো কি বুলিব? নৰসিংহ পাত দিছে আৰু বন্ধাকবি আৰু কি দিছে ইয়াতে? কি বনাব এইটো? পকৰী। তাৰপিছত এয়া এইবিলাক পকৰীৰ কাৰণে। আৰু এইটো কি বনাই? তো আহিব দেই বন্ধুসকল, আমাৰ ৰেখা মেডামৰ দোকানত খাবলৈ। বহুত ধুনীয়া বনায়, টেষ্টি বনায়। কি ল'ব আছে? আমাৰ নাই, এইফালে চাচোন। অলপ তাৰমানে হেৰি, সময়টো কম হৈ আছে, আৰু অলপ বাঢ়াব লাগে তাৰমানে। ৰাতিনৰ ঘৰত কি হৈছে? ৰাতিনৰ ঘৰত মোক নামাতে সি, কিয় বা? সময়ত প্ৰস্তাৱহি। কি ল'ব আছে? আমাৰ নাই, এইফালে চাচোন। অলপ তাৰমানে হেৰি, সময়টো কম হৈ আছে, আৰু অলপ বাঢ়াব লাগে তাৰমানে। ৰাতিনৰ ঘৰত কি হৈছে? ৰাতিনৰ ঘৰত মোক নামাতে সি, কিয় বা? সময়ত প্ৰস্তাৱহি।